फ्रेंड्स वेलकम टू माय चैनल लुनामणि हीरा। आज मैं লৈ গৈ আছোঁ আপোনাক আৰু এটা বেলেগ বস্তু দেখাব। বেলেগ বস্তু নহয়, এজোপা গছ, বহুত পুৰণি গছ হয়। সেইজোপা গছৰ বিষয়ে কিছু কথা জনাম আপোনালোকক। আমিও কেনেকৈ কি জানিছিলোঁ সেইজোপা গছৰ বিষয়ে সকলো জনাব চেষ্টা কৰিম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ পৰা যিহেতু বেছি দূৰ নহয়, গতিকে আমি খোজকাঢ়িয়ে যাম। মোৰ লগত মা আৰু ভণ্টিও আহিছে। এই ৰাস্তাটোৰে আমি এইফালে দিয়ে যাম আমি সেই গছজোপা ওচৰলৈ। গতিকে বলক। এইবোৰ খেতি ইমান ধুনীয়া লহপহকৈ বাঢ়ি আহিছে, কিন্তু বানপানীও আহিছে। এতিয়া খেতিয়ে ৰখে নে বানপানীয়ে মাৰে ঠিকনা নাই। কি ধুনীয়া চাহ বাগিচা যেনহে লাগিছে দেখিবলৈ। ইমান ধুনীয়াকৈ হৈছে মৰা গছখিনি, বহুত ভাল লাগিছে দেখিবলৈ। আৰু আমাৰ ইয়াত মৰাপাটৰ খেতি কৰিলে কোনো লোকচান নহয়, কিয় কাৰণ মৰাপাটৰ খেতি যেনেদৰে হয় ইয়াৰ মানে ফলাফলো তেনেদৰেই পায়। আৰু ইয়াত ধান খেতি ইমান ধুনীয়াকৈ হৈছে, চবফালে খালি সেউজীয়াই হৈ আছে। দেখিবলৈ ইমান ভাল লাগিছে, কিন্তু বৰ মনটো বেয়া লাগে যে বানপানী হৈছে, বানপানীয়ে যে সকলো মাৰি দিব। এজোপা শিমলু গছ, কিন্তু সকলো মানুহে এইজোপা ফটা শিমলু বুলি কয়। বিশেষ কথা এইজোপা গছৰ বিষয়ে এইটো হৈছে, আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া এইজোপা গছ দেখুৱাই আমাক গছৰ কথা কৈ মাহঁতে, দেউতাহঁতে, আইতাহঁতে আমাক ভাত খুৱাইছিলে, পঢ়াইছিলে কিতাপ। কিয়নো আজিৰ পৰা কমচে কম 20 বছৰমান আগতে হেনো এইজোপা গছত বজ্ৰপাত পৰিছিলে। বজ্ৰপাত পৰি গোটেই গছজোপা মাজেদি ফাটি গৈ দুটা ভাগত ভাগ হৈ গৈছিলে। ফালি গৈছে, বহুত পিছল হৈ আছে, বৰষুণ পৰি বোকা হৈছে, বহুত পিছল হৈ আছে ৰাস্তাটো। এইজোপা গছ চাই লওক। কিন্তু আমাৰ আইতাহঁতে আগতে আমাক ভয় খুৱাই ভাত নাখালে, কিতাপ নপঢ়িলে ভয় খুৱাই যে। সেইখন বাৰীত এজোপা গছ আছিলে, শিমলু গছ, আৰু এইজোপা গছৰ কাষেদি গ'লে হেনো মানুহৰ বেমাৰ হয়। কয় আমাক যে এইজোপা গছ আৰু সেইখন বাৰীত থকা গছজোপা, দুজোপা গছত হেনো কি বুলি কয়, দৈত দলোৱা বুলি কয় আগতে। দুটা ভৰি দি বোলে থিয় হৈ থাকে, আৰু সেই দুটা মাজেদি যোন মানুহ যায় হেনো সকলোৱে বেমাৰ হয়। সেনেকৈ মানে আগতে আমাক আইতাহঁতে ভয় খুৱায়, কিন্তু কিমান সঁচা কিমান মিছা গম পোৱা নাযায়। কিন্তু এনেই আমাৰ আইতাহঁতে কোৱা মতেদি সেইটো সঁচা কথা। যোনে পাৰ হয় যে এইটো ৰাস্তা দি, আগতে এইটো ৰাস্তা দি কোনো মানুহ অহা যোৱা নকৰিছিলে, কিন্তু এতিয়া মানুহ অহা যোৱা কৰিবলৈ লৈছে। মানুহৰ সমাগম বেছি হৈছে, কিন্তু ভয় নকৰা হৈছে মানুহে এতিয়া। কিন্তু আগতে বহুত ভয় কৰিছিল মানুহ আহিবলৈ। যেতিয়া এইজোপা গছত ঢেৰেকনি পৰিছিলে, চৰ্ট পৰি গৈছিলে, গছজোপা বৰ বেয়া ধৰণে ফাটি গৈছিলে, গোটেই মাজেদি পূৰা খালী হৈ গৈছিলে। এতিয়া মানুহে সেই ফালাখিনি কাটি দিলে, আৰু তেতিয়াৰ পৰা মানুহে কোৱা শুনো সেই যিটো বেয়া গুণ আছিলে সেইটো নাইকিয়া হৈ গ'ল। এতিয়া মানুহে আহি ইয়াত কাম বন কৰে, পথাৰ খেতি বাতিয়ে মানুহে এইপিনে গাহৰি ফাৰ্ম বনাই লৈছে সকলোবিলাক। দুপৰীয়া নিচিনা ৰ'দ দিছে, ৰ'দো বহুত বেছিকৈ দিছে। এতিয়া ময়ো ঘৰলৈ যাওঁ, আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰিব, আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই। আৰু মোৰ আগৰ নতুনকৈ আহিব লগা ভিডিঅ'বিলাকো চাই থাকক। বাই। এতিয়া আমি যাম ঘৰলৈ। এই মা আহি আছে, যাম এতিয়া। এইফালে ভণ্টিও আহি আছে, মিলি পেলাই আমি যাম এতিয়া ঘৰত। গতিকে ভিডিঅ'টো চাবলৈ নাপাহৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই।